हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও আছোঁ ভালে তো আজি এতিয়া বাজিছে দুপৰীয়া 1টা বাজিছে আৰু মই এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব ভাল পাব বহুত ভাল পাব আজি মই আজি এখন দোকান ওপেনিং কৰাৰ ভিডিঅ' কৰিম তো ওপেনিং হ'ব আজি দোকানখনৰ তো কোমাকি কোম্পানীৰ তো দোকানখন আপোনালোকক সকলো দেখুৱাম গাড়ীবোৰ গোটেই দেখুৱাম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব আৰু হ'ল কি কথা যে আজি দেখুৱাম মই আপোনালোকক কাৰেণ্টত চলোৱা গাড়ী তো কাৰেণ্টত চলোৱা গাড়ীৰ দোকান আজি ওপেনিং হ'ব বেটাৰী দি চলোৱা বাইক স্কুটি আৰু বেলেগো আছে মই নাজানো সেই গাড়ীৰ নাম তো আপোনালোকক দেখুৱাই দিম ধুনীয়া মডেলৰ তো আজি ওপেনিং হ'ব তো মই তালৈ যাম এতিয়া 4টাৰ পৰা আছে তো এতিয়া মই কাম চামখিনি কৰোঁ ঘৰৰ ভাত তাত খাওঁ তাৰপিছত ওলাওঁ 4টা বজাৰ আগতে যাম তো আজি আহি আছে ডিম্পু তো ডিম্পু ওপেনিং কৰিব ফিটা কাটিব দোকানখনৰ তো আপোনালোকক দেখুৱাম ডিম্পুক তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ডিম্পু আহিব বুলি কোৱা কাৰণে সঁচাই বহুত ভাল লাগি আছে মনটো তো সেইকাৰণে আহিব বুলি কোৱা কাৰণে বহুত মনটো ভাল লাগি আছে বহুত কি ক'ম আৰু তো ওচৰৰ পৰা দেখা পাম মই দেখা নাই কোনোদিনে ভিডিঅ' চাই থাকোঁ তো তেওঁৰ ভিডিঅ' ভাল লাগে চাই বহুত ভাল পাওঁ মই তো মই বুলি নহয় সকলোৱে ভাল পায় ডিম্পুক তো আজি ওচৰৰ পৰা দেখিম সেইকাৰণে বহুত ভাল লাগি আছে তো আপোনালোককো দেখুৱাম চাই থাকিব তো আমাৰ ওচৰতে আমি য'ত থাকোঁ আৰু ভাড়া থাকোঁ তো তাৰে ওচৰতে আমাৰ কি হয় মানে আমাৰ ভিনদেউৰ খুৰাকৰ ল'ৰাই দিছে দোকানখন ভিনদেউৰ খুৰাকৰ ল'ৰা মোৰ ভিনদেউৱে হয় তো আমাৰ মই বাইদেউহঁতৰ ওচৰতে থাকোঁ তো সেইকাৰণে মই যাম এতিয়া অলপ দেৰিকৈ মই কামখিনি কৰি আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু কাৰেণ্টত চলোৱা ইলেক্ট্ৰিক হয় গাড়ী তো দেখুৱাম আপোনালোকক চাই থাকিব তেল ভৰোৱাব নালাগে কাৰেণ্টত বেটাৰী চাৰ্জ দিলে হৈ যাব কিন্তু গাড়ীকেইখন দেখিলে আপোনালোকে ক'ব যে বেটাৰী গাড়ী নহয় তেল ভৰোৱাই গাড়ী কিন্তু বহুত বেলেগ আৰু তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এতিয়া আহি পালোঁ বাইদেউহঁতৰ ঘৰ আৰু বৰমাই ৰেডি কৰি আছে ওপেনিং কৰিব তো থালখন ৰেডি কৰি আছে চাকি ধূপ জ্বলাব আৰু কেঁচিখন থৈছে ডিম্পুই এইখন কেঁচিৰে কাটিব মই ৰেডি কৰি আছোঁ ফিটাটো ফুল বনাই আছোঁ তো এইখন কেঁচিৰে কাটিব ডিম্পুই আৰু আমি আছোঁ এনেকৈয়ে কিবা কিবি কৰি তো অহা নাই আমি ৰখি আছোঁ মানুহবিলাকে ডিম্পু আহি পোৱা নাই আৰু শ্ব'ৰুমটো আপোনালোকক দেখুৱাই দিম মই দোকান বুলিয়ে কৈছিলোঁ দোকান বুলিয়ে ক'লোঁ আৰু তো এতিয়া গাড়ীৰ দোকান কোমাকি আপোনালোকক দেখুৱাই দিছোঁ হাজো পটনীৰ শ্ব'ৰুম হাজো পটনীত হয় তো এতিয়া ভিতৰত সোমাই দেখুৱাম মই আপোনালোকক গাড়ীকেইখন আপোনালোকে দেখিলে ক'ব মটৰ বাইক স্কুটি যে এইখন বেটাৰীত চলোৱা যেন পায় নে তেলেৰে চলোৱা যেনে পায় তেল ভৰোৱা যেনে পায় কিন্তু এইখন বাস্কেট থকাখন বেলেগ মই এনেকুৱা গাড়ী দেখা নাছিলোঁ তো আজি দেখিলোঁ বাস্কেট থকাখনত এনেই নিব পাৰি বস্তু যে পাৰ্চেল কৰে ল'ৰাবিলাকে তো সেইখন গাড়ীত নিব ভাল হ'ব বাস্কেট থকাখনৰ পিছফালেও আছে আগফালেও এইখন তো সেইখনেৰে পাৰ্চেল নিয়া ল'ৰাবিলাকৰ কাৰণে বহুত সুবিধা হ'ব তো মই আপোনালোকক দেখুৱাই দিছোঁ গোটেই গাড়ীকেইখন এনেকুৱা আৰু তো আপোনালোকে আহিব আৰু কিনিব বহুত ভাল পাব চলাই চাৰ্জ দিয়ক বেটাৰী লগাওক চাৰ্জ দিয়ক আৰু গাড়ী চলাওক তো এতিয়া এনেকৈ আৰু ৰেডি কৰি আছে এইখনত বহিব টেবুল তো আৰু ডিম্পুৰ কাৰণে গিফ্ট ৰেডি কৰি থৈ দিছে তো এনেকৈ আৰু মই দেখুৱাই দিলোঁ
আৰু এতিয়া ইয়াতে মানুহবিলাকক খুৱাব বহিব তো ৰেডি কৰি আছে আৰু ৰান্ধনী ঘৰত এতিয়া যাওঁ আপোনালোকক লৈ আৰু দেখুৱাই দিম অকণমান কেনেকুৱা কি যা যোগাৰ চলি আছে তো চাই থাকিব। আমাৰ মৰমৰ ডিম্পু বৰুৱা আৰু ফাইনেলি আমাৰ ডিম্পু আহি গ'ল আৰু আমাৰ হাজো থানাৰ অচি ছাৰো আহিছে আৰু এতিয়া অপেনিং কৰিব। তো আমি চাই আছোঁ ডিম্পুক আৰু মানুহ ভিৰ হৈছে, ডিম্পুক চাবলৈ আহিছে বহুত মানুহ। তো আপোনালোকেও চাই থাকিব। ব'লক আমি দোকান অপেনিং শ্ব'ৰুমৰ অপেনিং চাওঁ। লগতে সম্ভাষণ কৰি আনিছোঁ আমাৰ অসমৰ বিশেষ ইউটিউবাৰ আটাইতকৈ ডাঙৰ ইউটিউবাৰ 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ ডিম্পু দা, তেখেতকো সম্ভাষণ জনাব এই প্ৰতিনিধি স্তৰৰে সদস্য সংখ্যামিত্ৰা আছে। এতিয়া ফেৰৱেল দৈমাৰী চাওক মন্ত্ৰী প্ৰদান কৰিবলৈ কৰি যাবা দেই। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে ডিম্পু দাক এই শ্ব'ৰুমটো ইনগ্ৰেট কৰিবলৈ অনুৰোধ জনালোঁ। লগতে বেমাৰী চাহটো অনুৰোধ জনালোঁ। নিজনকে আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। প্ৰথমে চাৰে কওকচাৰৰ সময় কম আছে আপোনাক। নমস্কাৰ ক'ব আমাৰ সদস্য আৰু আমি নিজকে ইয়াতে আহি খুব আনন্দিত হৈছোঁ আৰু আজি ইয়াতে যিভাৱে মুকলি সেই কৰিলে উন্মোচন কৰিলে যে ইলেক্ট্ৰনিক এটা মটৰচাইকেল, এইটো চাইকেলৰ ধৰণৰ কোনো টেনশ্যন নাই যে তেল আমাৰ জানে আজি দিনত তেলৰ দাম কিমান বাঢ়িছে সকলোৱে জ্ঞাত। গতিকে এইটো একবাৰ চাৰ্জ দিলে 60 কিলোমিটাৰ, কোনোবা আছে 80 কিলোমিটাৰ যাব পাৰিব, কোনোবা আছে 90 কিলোমিটাৰ যাব পাৰিব আৰু কোনোবা আছে 100তকৈ অধিক, তাতকৈ আমাৰ আৰু বেছি নালাগে। আৰু এইটো আমাৰ ই ৰিক্সা ষ্টাইলৰ আৰু এবাৰ চাৰ্জ দিব পাৰে, চাৰ্জ দিয়াৰ লগে লগে আমাৰ কোনো তেলৰ প্ৰয়োজন নাই। গতিকে একদম ধুনীয়া। গতিকে আপোনালোকে সকলোকে আশা কৰিছে যে আপোনালোকে ঘৰে ঘৰে এইখন নিব পাৰিব, বজাৰ কৰাটো নিব পাৰিব, কোনো টেনশ্যন নাই। আৰু এটা আছে ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ব, এখন আমাৰ এটা জাত আছে ৰেজিষ্ট্ৰেশ্যন নকৰিলেই চলিব, কোনো ধৰণৰ ইঞ্চুৰেঞ্চ নালাগে, ৰেজিষ্ট্ৰেশ্যন নালাগে, লাইচেঞ্চৰ প্ৰয়োজন নাই চাইকেলৰ ধৰণৰ। গতিকে আশা ৰাখিছোঁ যে এই আমাৰ শ্ব'ৰুমটো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ বা আমাৰ পৰৱৰ্তী সময়ত যাতে আৰু ইয়াতকৈ অধিক আনি কিনে আমাৰ হাজোও নহয় সমগ্ৰ অঞ্চলতে আমি জাগা দখল কৰিব পাৰিম, মই এইখিনি আশা কৰি তেখেতক চবেই জানে, গতিকে তেখেতক ব্যৱহাৰ কৰিবৰ কাৰণে আমি প্ৰথমতে হাজো অঞ্চলত সন্মান দি পিনে এই দোকান বুলি কৈছোঁ আৰু আমাৰ ৰখাত দোকানখনৰ অপেনিঙৰ কাৰণে মাটিয়ানৰ কাৰণে ধন্যবাদ। আৰু আজিকালি জানেই যে পেট্ৰলৰ অভাৱ পৰিব, পেট্ৰল দুদিনৰ পাছত নোহোৱাই হ'ব।
ভৱিষ্যতটো বেটাৰী গাড়ীৰে মানে বেটাৰী গাড়ী হওক বা ধৰক বাইক আৰু মই মানে বেটাৰীৰ বাইক দেখিছিলোঁ বাইক স্কুটি ইমান মানে হেভি মই দেখা নাছিলোঁ তো এই কোম্পানীটো মানে বহুত মানে সেইকে বনাই এখন চাওক কিবা এখন হণ্ডাৰ কিবা গ'ল্ড নিচিনা কি আছে বাহিৰত সেইখন টাইপত এইখন পুৰা ডাঙৰ এইখন যদি লৈ যায় কোনেও ক'বই নোৱাৰিব বেটাৰী বুলি আৰু এইখন আছে বজাৰ কৰাৰ মানে বেলেগ আছে মানে পুৰা ভেৰাইটি দেখিছোঁ এনেকুৱা মানে ৰাস্তাটো দেখা নাই তো বহুত চলিব বুলি আশা থাকিল আৰু এনেও চলিব লাগিবই কাৰণ আজিৰ পৰা 5 বছৰ পিছত তেলৰ হেৰিও দামো 500 টকা মানে হ'ব প্ৰতি লিটাৰত পৰা চলাব মানুহে তো এই বেটাৰীয়ে লাষ্ট উপায় হ'ব আৰু তো এই যিখন সেই আৰু দোকান মানে ডিলাৰ এই ডিলাৰটোৰ ভৱিষ্যত বহুত আছে ভৱিষ্যত মানে কি ভৱিষ্যতে ডিলাৰে থাকিব আৰু এনেকেই হৈ গৈছে আৰু চাওক বাইক আছে পুৰা এনেকুৱা লাগে যে পুৰা একদম তেলৰে আৰু এইবিলাক বহুত চলিব ভৱিষ্যতে নাই বৰ্তমানৰ পৰা চলা আৰম্ভ হৈছে আৰু হাজোবাসী ৰাইজৰ কাৰণে এইটো বহুত এটা সুখৰ খবৰ যে হাজোত আপোনালোকে আহি পিনে কিনিব পাৰিব পূজাৰ সময়ত এখন সকলোৱে ঘৰে ঘৰে লৈ লওক তেলৰ টেনশ্যন নাই চাৰ্জ দিয়ক চলাই থাকক এবেলে চোৱা কেমেৰা হেল্ল' ফ্ৰেণ্ডছ তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মই দিয়া ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব আৰু আজি যিমান পাৰোঁ মই দেখুৱাইছোঁ আপোনালোকক তো আপোনালোকে আহিব দোকানখনত তো আৰু তেনেহ'লে আপোনালোকে আহিব দোকানত আপোনালোককতো দেখুৱাইছোঁ কেনেকুৱা কি তো কাৰেণ্টত চলিব তেল ভৰাব নালাগে আৰু চব কাৰেণ্টতে হৈ যাব তো আহিব আপোনালোকে এতিয়া খোৱা লোৱা হ'ল এতিয়া যাম ঘৰত তো মানুহ গ'ল নায়ে কোনো আজি ইমানেই আৰু তো আপোনালোকক ডিম্পুকো দেখুৱালোঁ মই তো বহুত ভাল লাগিছে ওচৰৰ পৰাই দেখিছোঁ দেখা নাছিলোঁ কোনোদিনে তো আজি ওচৰৰ পৰা দেখি বহুত ভাল লাগিছে তো আপোনালোককো দেখুৱালোঁ মই যিমান দেখিছোঁ তো আজিলৈ ইমানেই বাই বাই আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ